আজিৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ধৰা কাউৰী আৰু টিপচী চৰাই। এসময়ত ধৰা কাউৰী আৰু এটা টিপচী চৰাই আছিল। এদিন সিহঁত দুয়ো সখি বন্ধালে। দুয়ো একেলগে এজোপা গছৰ ডালত বহি আছিল। এনেতে দেখিলে যে এজনী বুঢ়ীয়ে ধান সিজাই চোতালত মেলি দিছে। ধৰা কাউৰীয়ে টিপচীক ক'লে, সখী চোৱাচোন, সেই বুঢ়ীজনীয়ে সিজোৱা ধান ৰ'দত মেলি দিছে। এথাপ মাৰি আমি আনোহক আহা। টিপচীয়ে ক'লে, ব'লা ব'লা আনো ব'লা। ধৰা কাউৰীয়ে ক'লে, কিন্তু সখী এটা কথা, মই ঠোঁটত যিমান ধান আনিম তুমিও যদি সিমান আনিব নোৱাৰা তেনেহ'লে মই তোমাক খাম, আৰু তুমি যিমান আনিবা মই যদি সিমান আনিব নোৱাৰোঁ তেন্তে তুমি মোক খাবা। ধৰা কাউৰীৰ কথা শুনি টিপচীয়ে ভাবিলে, মইতো তাতকৈ বেছি ধান একে থাপতে আনিব নোৱাৰিমেই। সেই দেখি বুজিছোঁ সি মোক খাবলৈ বুদ্ধি পাতিছে। বাৰু দেখাই যাওকচোন সি মোক কেনেকৈ নখায়। বাৰু সখী সেয়ে হওক। ধৰা কাউৰীয়ে ক'লে, তেন্তে তুমি আগেয়ে থাপ মাৰি আনা। টিপচীয়ে উত্তৰ দিলে, নহয় সখী, তুমিয়ে আগে আনা। কাউৰীয়ে ক'লে, তুমিহে আগ হ'ব লাগে, মই তোমাৰ পিছতহে। এই কথা শুনি টিপচীয়ে তাৰ এখুদমান ঠোঁটেৰে থাপ মাৰি এখুদ ধান আনিলে। কিন্তু সি নিচেই তাকৰ। তাৰ পাছত ধৰা কাউৰীয়ে থাপ মাৰি ইমান ধান আনিলে যে টিপচীয়ে অনা আনতকৈ সি অনেক গুণেই সৰহ। ধৰা কাউৰীয়ে ধান আনিয়ে মাত লগালে, সখী মই এতিয়া তোমাক খাব পাওঁ। টিপচীয়ে উত্তৰ দিলে, নিশ্চয় পোৱা, সেই দেখি তুমি মোক খাবা। কিন্তু তাৰ আগে তুমি মোৰ এটা কথা ৰাখিব লাগিব। তুমি সততে মৰা সহায় ফুৰা, সেইবাবে তোমাৰ ঠোঁটটো বৰ বেয়া গোন্ধায়। তুমি অনুগ্ৰহ কৰি তোমাৰ ঠোঁটটো সাগৰৰ পানীত ধুই মোক খোৱা। ধৰা কাউৰীয়ে ক'লে, বাৰু সখী তোমাৰ কথাই ৰাখিম। মই এতিয়া মোৰ ঠোঁটটো সাগৰৰ পানীত ধুই আহোঁগৈ। এই বুলি কৈ উৰি গৈ সি সাগৰৰ কাষ পাই সাগৰক মাতিলে। সাগৰ ককাই, অ' সাগৰ ককাই। সাগৰে উত্তৰ দিলে, কি হৈছে? ধৰা কাউৰীয়ে ক'লে, দে পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। সাগৰে উত্তৰ দিলে, কিহতকৈ দিম? যদি কিবা এটা পাত্ৰ দিব পাৰা তেন্তে দিব পাৰোঁ মই। সাগৰৰ কথা শুনি কাউৰীয়ে টেকেলি এটা বিচাৰি কুমাৰৰ ঘৰলৈ গ'ল। কুমাৰক কাউৰীয়ে মাত লগালে, কুমাৰ ককাই ঘৰত আছনে? কুমাৰে উত্তৰ দিলে, আছোঁ, কিবা হৈছে নেকি? কাউৰীয়ে ক'লে, দে টেকেলি, তোলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। কাউৰীৰ কথা শুনি কুমাৰে ক'লে, মোৰ ঘৰত গঢ়া টেকেলি নাই। যদি অলপমান মাটি আনি দিব পৰা তেন্তে মই টেকেলি এটা গঢ়ি দিব পাৰোঁ। কুমাৰৰ কথা শুনি কাউৰীয়ে মাটিৰ ওচৰলৈ গৈ মাটিক ক'লে, দে মাটি, দিওঁ কুমাৰক গঢ়ক টেকেলি, তোলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। মাটিয়ে উত্তৰ দিলে, মই নিজে কেনেকৈ দিম? যদি কিবা উপায়েৰে সাধি দিব পৰা নিয়া। মাটিৰ সমিধান পাই কাউৰীয়ে মহৰ ওচৰ পালেগৈ। সি মহক মাত লগালে, দে শিং সান্দো মাটি, দিওঁ কুমাৰক গঢ়ক খটি, তোলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। কাউৰীৰ কথা শুনি মহে উত্তৰ দিলে, মই মোৰ শিং নিজে কেনেকৈ দিম? যদি কিবা উপায়েৰে নিব পাৰা নিয়া। মহৰ কথা শুনি কাউৰীয়ে কুকুৰৰ ওচৰলৈ গৈ কুকুৰক ক'লে, মাৰ মহ নিওঁ শিং সান্দো মাটি, দিওঁ কুমাৰক গঢ়ক খটি, তোলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট।
কুকুৰে উত্তৰ দিলে, আজি ভালেমান দিন মই গাখীৰ খাবলৈ পোৱা নাই। সেই দেখি মোৰ গাৰ বল কমি গৈছে। যদি তুমি মোক গাখীৰ খুৱাব পৰা তেন্তে মই মহ মাৰি দিব পাৰোঁ। এই কথা শুনি কাউৰীয়ে গাইৰ ওচৰলৈ গৈ গাইক ক'লে, দে গাখীৰ, খুৱাও কুকুৰক, বান্ধক বল মাৰহ মক, নিউ শিং সান্দো মাটি, দিও কুমাৰক গৰক ঘটি, তোলো পানী পোখালো ঠোঁট, ভোজন কৰোঁ টিপচি গোট। গায়ে উত্তৰ দিলে, মই বুঢ়ী হৈছোঁ, ভালেমান দিন ভালকৈ ঘাঁহ খাবলৈ পোৱা নাই। তুমি যদি মোক ভালকৈ এসোপা ঘাঁহ খাবলৈ আনি দিব পাৰা তেন্তে মই তোমাক যিমান গাখীৰ লাগে সিমান দিম। গাইৰ উত্তৰ শুনি কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ ঘাঁহক ক'লে, দে ঘাঁহ, খুৱাও গাইক, ওলাওক গাখীৰ, খুৱাও কুকুৰক, বান্ধক বল মাৰক মহ, নিউ শিং সান্দো মাটি, দিও কুমাৰক গৰক ঘটি, তোলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচি গোট। ঘাঁহে উত্তৰ দিলে, মই কেনেকৈ দিম ঘাঁহ? যদি কাটি নিব পাৰা নিয়া। ঘাঁহৰ কথা শুনি কাউৰীয়ে কমাৰৰ ঘৰ পালেগৈ। বাহিৰৰ পৰা কাউৰীয়ে কমাৰক মাত লগালে, কমাৰ কাই, ঘৰত আছনে? কমাৰে উত্তৰ দিলে, আছো কাউৰী ভাই, কি সকামত বা আহিলা? কাউৰীয়ে উত্তৰ দিলে, দে ভণ্টি, কাটো ঘাঁহ, খুৱাও গৰুক, লোৱাওক গাখীৰ, খুৱাও কুকুৰক, বান্ধক বল মাৰক মহ, নিউ শিং সান্দো মাটি, দিও কুমাৰক গৰক ঘটি, তোলক পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচি গোট। কমাৰে ক'লে, মোৰ জুইকুৰা নুমাই গ'ল, যদি মোক জুই অলপ আনি দিব পাৰা তেন্তে মই এতিয়াই খন্তি এখন গঢ়ি দিব পাৰোঁ। কাউৰীয়ে কমাৰৰ কথা শুনি চাৰিওফালে চাই দেখিলে যে সাগৰৰ সিপাৰে এঠাইত জুইৰ ধোঁৱা ওলাইছে। সেই দেখিয়ে সি উৰি গৈ সিপাৰ পাই এজনী বুঢ়ীয়ে ধান সিজাই থকা দেখিলে। বুঢ়ীৰ ওচৰ চাপি কাউৰীয়ে ক'লে, আই, মোক অলপ জুই দিব পাৰিবানে? বুঢ়ীয়ে উত্তৰ দিলে, কিহত কৈ দিম বাছা? কাউৰীয়ে ক'লে, মোৰ ডেউকাৰ ভিতৰতে বান্ধি দিয়া আইতা। বুঢ়ীয়ে তাকে কৰিলে। কাউৰীয়ে জুইৰ অঙঠা টোপোলাটো ডেউকাত বান্ধি লৈ সাগৰৰ ওপৰেদি উৰি আহি থাকোঁতে তাত বতাহ লাগি জ্বলি উঠি ডেউকা পুৰি গলত সি মাছ সাগৰত পুৰি বুৰি মৰিল। ইফালে টিপচীয়ে মনে মনে কাউৰীৰ পাছে পাছে আহি আগৰে পৰা গুৰিলৈকে আটাইবোৰ লক্ষ্য কৰি আছিল। শেষত কাউৰীৰ এনে মৃত্যু হোৱা দেখি সি সন্তোষ পাই এজোপা গছৰ ডালৰ পৰা উৰি আহি আন এজোপা গছৰ ডালত পৰিলগৈ। আজিৰ সাধু লেখক মাধন ভূঞাৰ চন্দ্ৰমুখীৰ কাহিনী। পুৰণি কালত এখন গাঁৱত মুনু নামৰ এজনী ছোৱালী আছিল। ছোৱালীজনী সকলো কামতে বৰ তজবজীয়া আছিল। কোনো কামতে এলাহ নাই। পঢ়াৰ সময়ত পঢ়ে, তাৰপিছত আজৰি সময়ত মাকক ইটো সিটো কামত সহায় কৰি দিয়ে। তাইৰ কথা বতৰা আচৰণত আনকি শিক্ষকসকলোৱে বিদ্যালয়ত বৰ ভাল পায়। অকল এয়াই নহয়, তাই জীৱ জন্তুকো বৰ মৰম কৰে। লাগিলে কুকুৰেই হওক বা মেকুৰীয়েই হওক। সিহঁতৰ ঘৰত এজনী মেকুৰী আছিল। মেকুৰীজনী বৰ মৰম লগা, গোটেই গাটো বগা নোমেৰে ভৰা, চকুকেইটা উজ্জ্বল, মুখখন পূৰ্ণিমাৰ চন্দ্ৰটোৰ দৰে গোল। সেইকাৰণে
তাইৰ নাম চন্দ্ৰমুখী। এটা সময়ত সিহঁতৰ ঘৰত বহু নিগনি হৈছিল। নিগনিৰ উপদ্ৰৱত কোনো বস্তুকে ভালদৰে থ'ব নোৱাৰে, সকলোবোৰ কুটি কুটি নষ্ট কৰে। কিন্তু চন্দ্ৰমুখী থকাৰে পৰা সিহঁতৰ ঘৰত কোনো নিগনি নাই। আনকি মেকুৰীজনীৰ স্বভাৱ ইমানেই ভাল যে কোনো বস্তু গৃহস্থই নিদিয়ালৈকে মুখ নিদিয়ে। মেকুৰীয়ে ভজা মাছ চুৰ কৰি খায় বুলি প্ৰবাদ আছে, কিন্তু চন্দ্ৰমুখী এই বদনামৰ পৰা মুক্ত। আনকি তাই প্ৰস্ৰাৱ পায়খানাও ভিতৰত নকৰে। পঢ়াশালীৰ পৰা আহিয়ে মুনুৱে সদায় চন্দ্ৰমুখীক কোলাত লয়। তাৰ পিছতহে হাত মুখ ধুই ভাত খায়। মৰম লগা চন্দ্ৰমুখীক এবাৰ ল'বলৈ নাপালে তাই বৰ অশান্তি পায়। মেকুৰীজনীয়েও যেন মুনু অহালৈ বাট চাই থাকে। তাই নহালৈকে যেন আহাৰেই নেলাগে, কুটা এডালো মুখত নিদিয়ে। মুমুৰ এজনী বান্ধৱী আছিল, তাইৰ নাম চিম্পী। তাই মুমুহঁতৰ মেকুৰীজনীৰ কথা শুনি শুনি তাইৰো তেনে এজনী মেকুৰী পুহিবলৈ বৰ মন গ'ল। সেয়েহে তাই মাকক বৰকৈ সাতনি ধৰিলে। তাইকো যেনে তেনে তেনেকুৱা এজনী মেকুৰী আনি দিবই লাগিব, নহ'লে তাই ভাত পানী নাখায়। মা, মোকো মুমুহঁতৰ দৰে মেকুৰী এজনী আনি দিয়া। ইমান মৰম লগা মেকুৰী, একো উৎপাত নকৰে, অকল নিগনি ধৰে। আমাৰ দেখোন ঘৰত বহুত নিগনি, সেইকাৰণে মোকো এজনী মেকুৰী আনি দিয়া। মুমুহঁতৰ চন্দ্ৰমুখী ইমান মৰম লগা, নদকা, লৈ থাকিবই মন যায়। মা, যেনেকৈ নহওক মোক এজনী মেকুৰী আনি দিবই লাগিব, নহ'লে মই ভাত নাখাওঁ। এতিয়া মাক বৰ বিমূৰত পৰিল আৰু এটা উপায় উলিয়াবলৈ ধৰিলে। আন এদিনৰ কথা, চিম্পীৰ মাকে কথাটো ভাবি থাকোঁতে মনত এটা দুষ্ট বুদ্ধি খেলালে আৰু এটা উপায় উলিয়ালে যে টোকমোকালিতে শোৱাৰ পৰা উঠি মুনুহঁতৰ চন্দ্ৰমুখীক মোনা এটাতে ভৰাই মনে মনে লৈ আহিল। মেকুৰীজনী দেখি প্ৰথমতে চিম্পীয়ে বেয়া পাইছিল, কাৰণ মাকে বাৰু বান্ধৱীৰ ঘৰৰ মেকুৰীজনীহে আনিব পাৰিলেনে। কিন্তু পিছত তাইও আনন্দত নাচিবলৈ ধৰিলে। ইফালে মুমুৱে মেকুৰীজনীক হেৰুৱাই কান্দিবলৈ ধৰিলে। হে ভগৱান, মোৰ চন্দ্ৰমুখী ক'লৈ গ'ল? চন্দ্ৰমুখী, চন্দ্ৰমুখী, ক'ত আছা তুমি? আজিকালি গাড়ীৰ যিহে উৎপাত, ক'ৰবাৰ গাড়ীৰ আগতে পৰি প্ৰাণ গ'ল নেকি বাৰু? নাই নাই, তেনেকুৱা হ'ব নোৱাৰে। মোৰ চন্দ্ৰমুখী ঘৰৰ পৰা ক'লৈকো নেযায়। হে ভগৱান, মোৰ চন্দ্ৰমুখীক উভতাই আনি দিয়া, নহ'লে মই জীয়াই থাকিব নোৱাৰিম। মুমুৰ মনটোৱে শান্তি পোৱা নাই। ইফালে চন্দ্ৰমুখীয়ে কান্দি কান্দি নাখাই নবৈ ক্ষীণাই শুকাই যাবলৈ ধৰিলে। কিন্তু উপায় নাই। তাইক যদিও চিম্পীহঁতে মৰম কৰিছে, তথাপি মুমুলৈ মনত পেলাই আমন জিমনকৈ বহি থাকে। তৰহে তৰহে বস্তু মুখৰ আগত দিলেও তাই নাখায়। তাইৰ চকুত কেৱল চকু পানী। এনেকৈ দিন গৈ মাহ হৈছে। চন্দ্ৰমুখীৰ কোনো খবৰেই নাই। কেইদিনমানৰ পিছত মুমুৱে চিম্পীৰ জন্মদিন খাবলৈ সিহঁতৰ ঘৰলৈ আহিল। মুমুক দেখা পায়ে চন্দ্ৰমুখীয়ে উলাহতে নেগুৰ জোকাৰি মেও মেও কৰি তাইৰ ভৰিৰ ওচৰত ইফাল সিফাল কৰিবলৈ ধৰিলে। মুমুক দেখি তাই যেন স্বৰ্গহে ঢুকি পালে। তাইৰ আচৰণে যেন বহুত কথাই কৈ পেলালে। কিন্তু মুমুৰ মন সেমেকি উঠিল। আইও দেহি, মোৰ চন্দ্ৰমুখী ইয়াত কেনেকৈ? জন্মদিনৰ বিভিন্ন কেক মিঠাই মুখৰ আগত সজোৱাতে থাকিল। তাই আৰু খাব নোৱাৰিলে। তাই চিধাই ঘৰলৈ ৰৰ মাৰিলে। লগে লগে চন্দ্ৰমুখীয়েও লৰ মাৰি যাবলৈ ধৰোঁতে চিম্পীৰ মাকে বাধা দিয়াত
মাকৰ হাতে মুখে আচুৰি ৰঙা কৰি পেলালে। তাৰ পিছত মাকক চিকিৎসালয়লৈ লৈ যোৱা হ'ল। এসপ্তাহ চিকিৎসাধীন হৈ থাকিব লগা হ'ল। এই চবতে চন্দ্ৰমুখী মুমুৰ ঘৰ পালেগৈ। লোকৰ বস্তু মোহ কৰিলে কিমান বিপদ হ'ব পাৰে তেতিয়াহে চিম্পীৰ মাকে বুজি পালে। আৰু ইফালে মুমুৱে চন্দ্ৰমুখীক পাই আনন্দত আত্মহৰা হৈ পৰিল। চন্দ্ৰমুখী আৰু মুমুৱে মিলি সুখত জীৱন কটাবলৈ ধৰিলে।